ভণ্টি হাতত কি হ'ল নাই দে দাদা পাকঘৰত কাম কৰি থাকোঁতে কষ্ট পালোঁ তই মোক সঁচাকৈ ক তই ইয়াত সুখত আছনে তোৰ হাতত তোৰ পিঠিত এইবোৰ কিহৰ দাগ নাই অ' দাদা মই তোক কৈছোঁৱেই দেখোন পাকঘৰত কাম কৰোঁতে কষ্ট পালোঁ বুলি মিছা নকবি মোৰ শপত সি মোক সদায় মাৰধৰ কৰে দাদা তাক হেনো টকা অলপ লাগে মই হেনো ঘৰৰ পৰা আনি দিব লাগে সেই কথাটোকে লৈ সদায় অশান্তি আৰু তই মনে মনে সহ্য কৰি আছ ভণ্টি অন্যায় কৰাটো যিমান অপৰাধ মনে মনে অন্যায় সহ্য কৰি থকাটো সিমানেই অপৰাধ তোক কৰা এই অত্যাচাৰৰ প্ৰত্যুত্তৰ তই দিবই লাগিব মই তোৰ লগত আছোঁ ব'ল বহুত সহ্য কৰিলোঁ মই আৰু সহ্য নকৰোঁ মই মাৰ ঘৰলৈ যাওঁগৈ যেতিয়া তোমাৰ মনত মোৰ প্ৰতি ভাল পোৱা সঁচা মৰম আৰু সন্মান জাগিব তেতিয়া মোক আনিব যাবা মই আহিম আৰু শুনা দশমীত দেৱী মাৰ মূৰ্তিহে বিসৰ্জন দিয়ে প্ৰতিজনী নাৰীৰ দেহৰ পৰা দেৱী মাৰ শক্তিয়ে বিসৰ্জন নলয় গতিকে অকল তুমি বুলিয়ে নহয় প্ৰতিজন পুৰুষে নাৰীক অসন্মান আৰু অত্যাচাৰ কৰাৰ আগত 10 বাৰ ভাবি চাবা বল দাদা